কোনো নাই ইমান ভয় একো নহয় ওলাচোন পুলিচ জাতিটো একেবাৰে বিশ্বাস নাছে চা তাৰমানে তই মোকো বিশ্বাস নকৰ 2000 টকা কথাটো মনত পেলাকচোন সেইটো এটা ক'লা অধ্যায় তেতিয়া নিছে সেই এতিয়ালৈকে নিদিছে চা হেত মই অভাৱী মানুহ নহয় জানো ফটকে ক'ৰ পৰা 2000 টকা উলিয়াই দিম কিস্তিকে হোৱা হ'লে দিব পাৰিম সেইটো কি আছে চা মানে কমাই দিব লাগিব ধৰ আজি 500 কালিলৈ 1000 হ'ব তেনেকে দিলে হৈছে তে ল কিবা এটা আজি দিছো ৰাখি থ এটকাহে দিছে যাত্ৰা কৰিছো আজি হ'ব চা এইটোৱে হৈছে চা আৰু মই কিমান ঘূৰাই পাইছো তই আৰু 1999 টকা পাবি ঠিক আছে কিন্তু তাতকেও মই তোক বেছি পইচা দিয়াৰ মানসেৰে আজি আহিছিলো বহক নবহো মই যিটো প্লেন লৈ আহিছিলো বিশ্বাসী মানুহ লাগে মোৰ তই বিশ্বাসী আমি মানে দুইটা এটা প্লেন কৰি বহুত টকা কামানি কৰাৰ কথা ভাবিছিলো মই চাহ কাপ বনাও নালাগে দে যাওঁ বেলেগকে বিচাৰ একো নহয় মই চাহ কাপ বনাও নালাগে দে হ'ব দে কৈ যাওঁ চেনি কমাই দিবি নালাগে যা নালাগে মই বেলেগক বিচাৰিম যা কিবা থাকিলে লৈ আনিবি নালাগে যা মোৰ কথা কি ভাবিছে কওক তোক মই মানুহ বনোৱাৰ কথা ভাবিছো মোহন এতিয়া মানে মই মানুহ নাচো চা আছ কিন্তু কামৰ নাচ সেইটো হয় চা কিন্তু কামৰনো কেনেকে হৈছে সেইটো কওকচোন মই সেইকাৰণে আহিছো বনাম তই হয়তো শুনিছ যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই এতিয়া এটা বিজনেছ আৰম্ভ কৰিম বিজনেছটো বুজি পাইছো কিন্তু ইণ্টাৰনেশ্যনেলটো বুজি নাপাইছো মানে আঞ্চলিক ভিত্তিত ব্যৱসায় আৰু বা বহুত ডাঙৰ ব্যৱসায় আছে ডাঙৰ ব্যৱসায় তই শুনিছ চাগে ঘুনুকে শুনিছো চা লগতে এইটো শুনিছ নে নাই যে গোটেই ব্যৱসায়টোৰ মেনেজাৰ তই মই মোৰ এই কোটি টকাৰ ব্যৱসায়টোৰ গোটেই হিচাপ নিকাচ তই ৰাখিব লাগিব তই 2000 টকা 1999 টকাটোৰ হিচাপ ৰাখিবিছ হ'ব চা তই ভাবচোন খালি মগজুৰে ডিঙিত তাই হাতত চেকবুক কেনেকুৱা লাগিব এবাৰ ভাবি দেচোন নিজে পিঠা বেচিছো 32 44 দেখিছনে নিজকে বহুত ভাল লাগিছে চা আজিৰ পৰা আপোনাৰ হিচাপ মই ৰাখিছো চা মজা এতিয়া মোৰ ঘৰলৈ যা মনিবক উৎপাত কৰি দে 2 কেজি পিঠাগুৰি ৰেগুলাৰ খুন্দি দিব লাগিব মোক হ'ব চা মিক্সিৰে চাবে আঙুলি ঘূৰিব পিঠা পনা বেছি কোটি টকা আহিব যিটো সমানে ভাগ হ'ব মই যিটো সমানে ভাগ পাবি মই চাহৰ পইচাটো কোটি টকাৰ লগত একেলগে হিচাপটো ৰাখিম চা সান্দহ পিঠাগুৰি মনিব দেচোন খুনি কেকেচা মেমেজা হৈছো মই কেকেচা মেমেজা হৈছো মই আহকচোন মই গেটখন মাৰি দিছো হে তেৰি কি হ'ল কিয় ইমান টনাটনি কৰি আছ কথা এটা আছে বুজিছো মই সেই বৰুৱানী বাইদেউ ঘৰৰ পৰা আহিব লাগে এনেই দেৰি হৈছে ভুৱানী গলে কাইলৈ যাব পাৰিছে নহলে অহা বছৰলৈ যাব পাৰিছে আপোনাৰ গিয়েকতকে আজি বুৱানী ডাঙৰ হৈছে কি হৈছে আপোনাৰ বুৱানী যিটো নহৈছে গিয়েকৰ হৈছে কিন্তু বুৱানী নহৈছে মই কৈছো কিবা এটা হৈছে হে তেৰিকা কি হৈছে নহৈছে মাৰি যিটো বুৱানী নহৈছে আপোনাৰ গিয়েকৰ হৈছে কি হৈছে মোক ভিতৰত কম আহকচোন ঐ ল'ৰা শুনচোন এফালে কৈ থৈ যাচোন ঐ তই যে এনেকে মানুহজনী বাহিৰত ৰখাই থৈছ নাহ কেলে হ'ব এই চাউল আনিছো পুৱা এটা শুনক তেতিয়া কি হ'ব চাউল খুলিলে কি হৈছে আপুনি নাজানে পিঠাগুৰি হৈছে এইবোৰ বাৰে ভচহু কথা থ কেকে চাৰৰ কি হৈছে সেইটো ক কেকে চাই মানে মোক চাউলটো লৈ পেলাই আপোনাক খুলিবলৈ দিছে চাউলটো শুনক তাৰ মানে তই এবাৰ কেকে চাৰৰ লগ লাগিলি হে বহুত পইচা আগতে লগ লাগিছে আপুনি আজিহে গম পাইছে এনেই মাথাটো গৰম নকৰিবি দেই পিঠাগুৰি চাউলৰ লগতে তোৰ মূৰটো ঢেঁকীত ভৰাই দিম একদম সঁচা ঠিক আছে মই চাউলে ঢেঁকীত বহাই দিব লাগিছে মুঠতে আমাৰ পিঠাগুৰিটো ওলাব লাগিছে লওক এচব আঁতৰি যা লগত কোনোবাই কথা পলালে নহৈছে মই শুনকচোন কি হ'ল চাউল সোপা যে আনিছো শুনি পেলাই পিঠাগুৰি কওক তই ইমান পিঠাগুৰি খুন্দাত কিয় জোৰ দি আছ কেকেচা এটা ব্যৱসায় কৰিছে মোৰ মেমেজাটো ৰাখিছে হয় নেকি সঁচাই কৈছো হ'ব মই যে এনেকুৱা এটা তাঁৰ এডাল মাৰিছো তাৰপিছত মই একে হিচাপ এটাহে ৰাখিছো তই যে পিঠাৰ মেনেজাৰ হৈছ তাৰ সলনি মালিক নহ কেলে মালিক হলে চব পিঠা মোৰ পেটলে গৈছে বৰ ব্যৱসায়টো বহুত লছ মাৰিছে কোনে কৈছে তই যদি মেনেজাৰ হ এডাল তাইহে মাৰিব পাবি মালিক হলে তাইও মাৰিবি 10 ডাল পইচা গালো তোৰ পিঠা গালো তোৰ
সঁচা অঁ বাহিৰৰ পইচাটো ক'ত আছে এইকেইটাতো নাছে বেলেগ পইচাহে আছে এই সোপাহে আছে পিঠা বেছি বেছি কম মালিক হৈছো 500 500 502 503 504 505 হেই গোটেই সোপাটো 500 আছে আকৌ জুখিব কিয় লাগিছে ঐ ল'ৰা কি ভাবি আছ লক্ষী মই আজি আপোনাৰ ওপৰত বহুত খং উঠিছে কিয়? বৌ আপুনি কি কয় এতিয়াও পাইছে আতিও পাইছে দুপৰীয়াও পাইছে কিন্তু বোৱানী খুৰীটো আপুনি সদায় নাপাইছে আজি আপুনি ইয়াত থাকিব লাগিছে বোৱানী ঘৰত থাকিব লাগিছে কাইলৈ যদি বোৱানী খুৰী মই কৈছে মোক কিন্তু আপুনি ক'ব নোৱাৰিছে হ'ব হ'ব কিন্তু এই পিঠাগুৰি কোনে খুন্দিব মই বেলেগৰ লগাই শুনি আছো কিন্তু আপুনি বোৱানী ঘৰলৈ যাব লাগিছে মই যাম কিন্তু কেকেচাই যদি তোক বেয়া পায় চেপাত চেপাত কি ৱেবছাইট চেপাত চেপাত মই মালিক বেলেগ আছো কেকেচা মালিক বেলেগ আছে হয় নেকি আহিছো জিন জিন সেইটো বাচিলো প্ৰভু